নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোকে মোৰ নতুন চেনেল এছ জে বৰালৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পুনৰবাৰ কৈ লওঁ, আপোনালোক যদি মোৰ চেনেলটো প্ৰথম আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু বেল আইকন প্ৰেছ কৰিব, যেতিয়াই মই নতুন নতুন ভিডিঅ' লৈ আহিম তাৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে পুনৰবাৰ কৈ লৈছোঁ, আপোনালোক যদি মোৰ চেনেলটো প্ৰথম আহিছে তেন্তে প্লিজ এটা ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল আইকন প্ৰেছ কৰিব, যেতিয়া মই নতুন নতুন ভিডিঅ' লৈ আহিম তাৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। তো বন্ধুসকল, আজি কথা পাতিব আহিছোঁ এটা নতুন বিষয়ৰ ওপৰত। ইউটিউবত এটা বস্তু বহুত ভাইৰেল হৈ পৰিছে যে 10,000 ছাবস্ক্ৰাইবাৰ হ'লেহে মনিটাইজেশ্যন এনাবল হ'ব। তো বন্ধুসকল, এই নিউজটো ট'টেলি ফেক হয়। এইটো এটা ইউটিউব চেনেলত বেলেগ ধৰণে উপস্থাপন কৰিছিলে। মানে সেই ইউটিউবাৰজনৰ নাম নকওঁ, তেওঁ কৈছিলে যে মোক এইটো মাহত 10,000 ছাবস্ক্ৰাইবাৰ লাগে, কিন্তু মানুহে ভুল বুজি এইটো বেলেগভাৱে ল'লে আৰু তেওঁলোকে বেলেগভাৱে লৈ পিনি ক'লে যে ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' দি কৈছে যে 10,000 হ'লে এইটো হ'ব। তো বন্ধুসকল, এইটো ট'টেলি ফেক। ইয়াৰ লাইভ প্ৰুফ আপোনালোকক মই দেখাম। তো বন্ধুসকল, এইটো সম্পূৰ্ণ মিছা কথা। ইয়াত কোনো গুৰুত্ব নিদিব তোমালোকে। যিসকল নতুন ইউটিউবাৰ, ময়ো নতুন ইউটিউবাৰ, তোমালোকে কাম কৰি যোৱা, হতাশ হ'বলগীয়া কোনো কথা নাই বন্ধুসকল। এইটো ট'টেলি ফেক হয়। এইটো এটা ইউটিউব চেনেলত মানে বেলেগভাৱে উপস্থাপন কৰিছিল, কিন্তু ইউটিউবাৰসকলে, কিছুমান ইউটিউবাৰসকলে, চব নহয়, বেলেগভাৱে বুজি তেওঁলোকে বেলেগকৈ ভিডিঅ' বনাই আপলোড কৰিছে। তো বন্ধুসকল, এনেকুৱা ভিডিঅ' কাণ খান্দিবা। তো বন্ধুসকল ব'লা, মোবাইল স্ক্ৰীণত তোমালোকক মই লাইভ প্ৰুফ দেখাই দিম। তো বন্ধুসকল ব'লা। তো বন্ধুসকল, তোমালোকক মই এতিয়া লাইভ প্ৰুফ দেখাম। প্ৰথমে তোমালোকে কি কৰিব লাগিব, ক্ৰম ব্ৰাউজাৰত যাব লাগিব। ক্ৰম ব্ৰাউজাৰত গৈ ইউটিউবটো ডেস্কটপ ছাইটত অ'পেন কৰিব লাগিব। মই ইউটিউবটো ডেস্কটপ ছাইটত ক্ৰম ব্ৰাউজাৰত অ'পেন কৰি ল'ম। তাত তোমালোকক দেখাম কিমান কি লাগিব। মই নতুন টেপ কৰি লৈছোঁ। তো ইয়াত মই এতিয়া ইউটিউবত যাম। ইউটিউবত যোৱাৰ পিছত নতুন পেজ অ'পেন হ'ব। ইয়াত দেখিছে ইউটিউবটো ডেস্কটপ ছাইটত অ'পেন নহয়, কিন্তু কৰি ল'ব লাগিব। ইয়াত ডেস্কটপ ছাইট আছে, ডেস্কটপ ছাইট তোমালোকে অ'পেন কৰি ল'বা। ডেস্কটপ ছাইট অ'পেন কৰি লোৱাৰ পিছত ইয়াত সম্পূৰ্ণ লেপটপৰ লিখিয়াকৈ ইয়াতো লেপটপ বা কম্পিউটাৰ লিখিয়াকৈ ইয়াতো শ্ব' হ'ব। তো অকণমান ৱেইট কৰিবা। ইয়াত দেখিছা এতিয়া ইউটিউবটো অ'পেন হৈছে। ইয়াত আপোনালোকে ৰাইট ছাইডে একেবাৰে নিজৰ য'ত মানে ইউটিউব চেনেলৰ লগ'টো ওলাই থাকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে ইয়ৰ চেনেলত যাব। ইয়ৰ চেনেলত ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকৰ চেনেলটো সম্পূৰ্ণভাৱে ওলাই যাব। ইয়াত আপোনালোকে কাষ্টমাইজ চেনেলত ক্লিক কৰিব লাগিব। কাষ্টমাইজ চেনেলত ক্লিক কৰাৰ পিছত এটা নতুন পেজ অ'পেন হ'ব। তো বন্ধুসকল অকণমান ৱেইট কৰিব লাগিব। তো বন্ধুসকল, এটা নতুন পেজ অ'পেন হৈছে, তোমালোকে সম্পূৰ্ণৰূপে দেখিছা। ইয়াত আপোনালোকে কি কৰিব লাগিব, এতিয়া ৰাইট ছাইডে একেবাৰে ওপৰত তিনিডাল লাইন আছে, সেই তিনিডাল লাইনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে একেবাৰে তলৰ পৰা 3 নম্বৰত মনিটাইজেশ্যন এটা অপশ্যন আছে, সেই মনিটাইজেশ্যনত ক্লিক কৰিব লাগিব। তো মনিটাইজেশ্যনত ক্লিক কৰাৰ পিছত ইয়াত তোমালোকে দেখিছা তলত ইয়াত দেখিছা যে ইয়াত 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাটচ টাইম। ইয়াত সম্পূৰ্ণভাৱে লিখা আছে, তোমালোকে পঢ়ি চাবা। গোটেইখিনি ইউটিউবৰ গাইডলাইন ইয়াত লিখি দিছে যে কিমান কি কেতিয়া কেনেকৈ কৰিব লাগিব। লাষ্ট এইটো তোমালোকে চোৱা, টু গেট ইনটু ইউটিউবৰ পাৰ্টনাৰ প্ৰগ্ৰেম ইয়'ৰ চেনেল নিডছ টু হেভ 4000 পাব্লিক ৱাটচ আৱাৰ ফ্ৰম দ্য লাষ্ট 12 months এণ্ড 1000 ছাবস্ক্ৰাইবাৰ। ইয়'ৰ চেনেল উইল অলছ' গেট ৰিভিউড টু মেক চিয়'ৰ ডেট ইট ফ'ল'। এইখিনি ফ'ল' কৰিব লাগিব সম্পূৰ্ণ। তো বন্ধুসকল, তোমালোকক লাইভ প্ৰুফ দেখালোঁ, তোমালোকে ভয় কৰিবলগীয়া কোনো কাৰণ নাই। তো বন্ধুসকল, যদি ভিডিঅ'টো চাই অকণমানো ভাল লাগিল তেন্তে এটা লাইক কৰিবা আৰু ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো যদি তোমালোকে প্ৰথম আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকন প্ৰেছ কৰিবা, যাতে নতুন নতুন ভিডিঅ' মই লৈ আহোঁ তাৰ ন'টিফিকেশ্যন আগতে। তো বন্ধুসকল, আজিলৈ বাই।